এখন পিচ এটা বনাইছে Hello guys, welcome back to my YouTube channel আৰু আজি আপোনালোক দেখাব গৈ আছো KTM 125 এখন কিন্তু জি এটা বনাইছে মাখন পিচ এটা বনাইছে 125 খন মোৰ লগৰ এটাৰে হয় গৈ কিনে বাইকখন তাৰ এটা লৈ আহিব লাগিব লৈ কিনে মজাকে আপোনালোক ভিডিও বনাই কিনে দেখাম সেই বাইকখন আৰু এই ভিডিওটো হৈছে KTM RC 125 ৰ ভিডিও হ'ব সো গুটেখিনি চাই দাও মজাকে লগ পাইছো ডাইৰেক্ট মোটো ব্লগত ওকে আহি গলো মোটো ব্লগত আৰু এই ভিডিওৰ তলত আপোনালোকে কমেন্ট কৰা গিভঅৱে কি লাগিব হয় এই ভিডিওটো গিভঅৱে ভিডিও আৰু ইতিয়াৰ পৰা গিভঅৱে ষ্টাৰ্ট হৈ যাব মজাকে একদম ধুনিয়াকে মজাকে সব ষ্টাৰ্ট হৈ যাব গিভঅৱে আৰু এই ভিডিওটোৰ তলত কমেন্ট কৰক আপোনালোক গিভঅৱে কি লাগিব বেছি দামী বস্তু কমেন্ট নকৰিব নহলে মোৰো দিব নোৱাৰিম সেইকাৰণে অলপ চাই কিনে কমেন্ট কৰিব ভাল বস্তু এটা যাতে আপোনালোকৰো লাভ হয় এতিয়া ধৰ মই লাষ্ট হেডফোন দিছিলো সো হেডফোনডাল সবকে যেটো লাগিয়ে থাকে সেইকাৰণে হেডফোনডাল লাগে মানে সেইকাৰণে হেডফোনডাল দি দিছিলো এতিয়া এনেকুৱা পাৱাৰ বেংক আছে আৰু কিবা আছে ফিল আপ তো কৰি আহো এতিয়া গৈ আছো দিগন্তৰ তাৰলৈকে মানে দিগন্তক লগ কৰিব গৈ আছো কিয়নো বাইকখন লৈ আহিব যাব লাগিব সেইকাৰণে গৈ আছো বাইকখন লৈ আহো ওকে তো ইফালে মোৰ হালকক ইয়াতে দি দিলো লগৰটো তাতে আৰু ইফালে আছে 125 ওকে ইফালে আহি গ'ল KTM RC 125 আৰু ইখন চলাইছিলো এবাৰ আগতে ৰাস্তাতে অলপমান নিজে চলাই লওঁ তাৰপিছত আপোনালোকক ৰিভিউ দিব লাগিব বাইকখনৰ মজাকে আহি পালো ইফালে জয়ানগৰ আৰু ইফালে ইখন ঠিক কৰি ল'ব লাগিব ইফালে ইখন ঠিক কৰি লওঁ গ্লাছখন তাৰপিছত মজাকে ওলাই যাম APSC সাইড বঢ়িয়া এতিয়া যাব লাগে মজাকে খানাপাৰা সাইড গৈ কিনে আপোনাক ৰিভিউ দি আছো ইফালে আহি পাই গ'লো খানাপাৰা আৰু ইয়াৰ ভিতৰত এতিয়া APSC আহি পাই গ'লো আৰু ইয়াৰ ভিতৰত গৈ কিনে এতিয়া আপোনালোক মজাকে এটা ৰিভিউ দি আছো আজি KTM 125 RC ৰ মই ৰিভিউ দি আছো কেনেকুৱা আপোনালোকে গম পাব আৰু ইফালে অলপ এংগেলটো মিলা নাই আপোনালোকে এংগেলটো মিলাই ল'ব জাষ্ট মোৰ এইটো চাইডৰ এংগেল মিলি আছে আৰু এইটো চাইডৰ মোৰ কেমেৰাৰ এংগেল ওকে গাইজ ইফালে আহি পালো ফাইনেলি আৰু এতিয়া ৰিভিউ দি আছো আৰু APSCত ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কিন্তু ইমান বেছি ৰ'দ হৈ কিনে তাতে ভিডিঅ'টো বনোৱা নহ'ল আৰু এতিয়া ইয়াতে দেখাই আছো মজাকে আৰু ইয়াতে আছে আমাৰ লগত KTM RC 125 এখন কিন্তু মডিফাই কৰা হয় মানে গ্ৰাফিক্স লগোৱা আছে কিন্তু লুক চক ও মাই গড কি মজা বনাইছে আৰু গোটেইখিনি মজাকে আপোনালোক দেখাই আছো প্ৰথমতে আপোনালোকে কেইটামান চিনেমেটিক শ্বট বাইকখনৰ চাই লওক আৰু ইয়াতে লিখা আছে ৰেপ সিটি আৰু মানে বাইকখন বনাইছে ৰেপ সিটিত চৈফালে ৰেপ সিটিৰ লগটো লগাই দিয়া হৈছে আৰু আগফালেও আছে ৰেপ সিটিৰ এইটো লগো আৰু ইয়াতে এঞ্জেল লাইট নেকি এইটো এঞ্জেল লাইট লগোৱা হৈছে আৰু আপোনালোকে যদি বাইকখন এনে নৰ্মেলি যদি ইফালৰ পৰা এনেকৈ যদি চাই তেতিয়াহ'লে মানে আপোনালোকৰ এইখন যে RC 125 এনেকুৱা নালাগে পুৰা একদম 390 যদি আপোনালোকে গ্ৰাফিক্স কৰি কিনে যদি এনেকৈ চাই বাইকখন পুৰা একদম 390 লুকছ ওকে তো আপোনালোকে এতিয়া বাইকখনৰ কেইটামান পইণ্ট কৈ আছোঁ যিকেইটা একদম মানে লাগতিয়াল পইণ্ট বুলিয়ে কয় সেইকেইটা পইণ্ট এতিয়া বাইকখনৰ মজাকে কৈ আছোঁ আৰু বাইকখনৰ RC 200ৰ 6টা গিয়াৰ বাইকখনত আৰু বাইকখনত 6টা গিয়াৰত চাই 5টা গিয়াৰ দিলে বেছি ভাল আছিল যিহেতু 125cc হয় 5টা গিয়াৰত চাফিচিয়েণ্ট হৈ যায় কিন্তু এটা গিয়াৰ কিয় এড কৰিলে KTM এইটো গম নাপাওঁ আহিছোঁ নেক্সট পইণ্টত এতিয়া আৰু বাইকখন 125cc কিনে মানে BHPটো হৈছে 14.5 BHP কিন্তু 125 ঠিকে আছে আৰু 125 হিচাপে বাইকখনত ডুৱেল চেনেল ABS আছে আপোনালোকে ইয়াতে দেখা পাই আছে আৰু বেক সাইডও আছে দেখাই দি আছো নহলে কিছুমানে এনে কোৱা বুলি ক'ব ইয়াতেও চাওক ইয়াতেও আছে ABS সো সেইটো এটা ভাল দিছে KTM 125cc ডুৱেল চেনেল ABS আৰু নেক্সট পইণ্ট আৰু আপোনালোকে ইডাল জেনেৰেল সাসপেনশন দেখা পাইছে মনোশক সাসপেনশন আৰু যদি আপোনালোকে বাইকখন উঠাই ল'ব খোজে উঠাই ল'ব পাৰে আৰু যদি অলপ ডাউন কৰি ল'ব খোজে ডাউন কৰি ল'ব পাৰে এইটো হৈছে মনোশক সাসপেনশন আৰু বাইকখনৰ RC 200ৰ নিচিনা আপোনালোকে ফিউল ইনজেকশ্যন আৰু লিকুইড কুল ইঞ্জিন পাই যাব আৰু বাইকখন যেহেতু 125cc আৰু বাইকখনৰ ৱেইট হৈছে 160 কিলো সেইটোৰ কিনে অলপ থ্ৰটেল লেগত অলপ মানে থ্ৰটেল লেগটো পোৱা যায় এনে সেইটো অলপ KTM ঠিক কৰি ল'ব লাগে পিছলৈকে 125ত যদি 125cc যদি 160 কিলো দিয়ে তেতিয়াহ'লে এইটো থ্ৰটেল লেগ মাৰিবই না KTM খুব বাইকখন দেখালোৱে গোটেইখিনি আৰু মটৰব্লগত অলপমান কৈ আছোঁ আৰু যোনটো কালাৰ আপোনালোকে ইয়াতে চালে গম পাব অলপ শ্বাইনিং হৈ আছে কালাৰটো আৰু আকাশৰ লগত মজা হৈ আছে এইটো শ্বাইনিং হৈ আছে কালাৰটো আৰু এইফালে গোটেইখিনি লগোৱা হৈছে এইফালে আছে KTM এক্ৰাপভিক ইয়াতে আছে মটৰেক্স EIF গোটেই মাৰিছে আৰু এতিয়া আপোনাক দেখাই শুনাই আছোঁ এক্সজষ্টৰ চাউণ্ডটো কেনেকুৱা হয় ডিউক KTM RC 120
অ'কে, এইটো আপোনালোক শুনালোৱে মজাকৈ। আৰু এক্সজষ্ট চাউণ্ডটো অলপমান চেঞ্জ কৰিছে, কিয়নো এটা থাপ থাপ থাপকৈ যোনটো এটা মোৰ বাইকখনত যিটো বেছ এটা দিয়াৰ পিছতে ফুটে, সেনেকুৱাটো ফুটি আছে। হয়তো ডিপিগিলাৰ কিবা এটা চেঞ্জ কৰিছে। একেলগে যদি ধৰা তুমি মেট্ৰিক পাছ কৰিলা, ঘৰতে বেছিভাগে সোধে, এইটো জানো, ময়ো নিজে সুধিছিলোঁ মেট্ৰিক পাছ কৰাৰ পিছতে বাইক। চ' এতিয়া যদি সোধা যদি যে মোক এখন KTM 390 লাগে, তেতিয়া দেউতাই ক'ব কি বহুত স্পীড, বহুত পইচা যাব ইখন বাইকত, চ' নিদিওঁ। তেতিয়া ক'ব পাৰা RC 200 দি দিয়ক, চ' তেতিয়াও ক'ব নাই বহুত নিদিওঁ। তেতিয়া ক'ব পাৰা RC 125 লাগে বুলি। গ্লেমাৰ চলোৱাত চাইটো ল'ৰাটোক 125 এখন দিয়ে দিয়ক, সেইটো মোৰ ফালৰ পৰাই কৈছোঁ। কিয়নো গ্লেমাৰ চলোৱা এতিয়া যিটো ছাল, সেই ছালটো এতিয়া নাই গ্লেমাৰৰ, সেইটো আগতে আছিল। এতিয়া আপোনালোকে চাওক 125ও আহি গৈছে। ছাছপেনশ্যনটো অলপমান ঠিকে আছে, কিন্তু মোৰ ৱেইট যিহেতু বেছি, সেইকাৰণে অলপমান ফিল হয়। যোনে যোনে মেট্ৰিক দিছে সিহঁতৰ ফালে আছোঁ দেই মই। আৰু মেট্ৰিক পৰীক্ষা যিহেতু আহিলে, সকলোৱে যিখিনিয়ে মেট্ৰিক দিবা ভালকৈ পঢ়িবা। এতিয়া গৈ আছোঁ লগৰটোক বাইকখন দিব, তাৰ আগতে আপোনালোকক কৈ দিওঁ, পাৰ্চনেলি মোৰ ভাল লাগে KTM, আৰু মই KTMৰ আগৰ পৰাই ফেন হয়। মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া ওলাইছিল KTM 200, চ' তেতিয়াৰ পৰা মোৰ KTM 200 বহুত বেছি ভাল লাগিছিল। কিন্তু বেকছিটটো অলপ ওখ কিনে ঘৰত অলপ প্ৰব্লেম কৰে যে ইমান ওখ বাইক, সেইকাৰণে তেনেকৈ নলয় KTM 390 ল'ব মন গ'ল। কিন্তু KTM 390 চালোঁ, তাৰপিছত ডমিনাৰ 400 চালোঁ। চ' পিছত গোটেইখিনি মিলাই যিহেতু KTM 390 বাজেটটো অলপ হাই হৈ যায়, কিন্তু সেইটো বেছি হিচাপে আপোনালোকে পাৰফৰ্মেঞ্চ পাই যাব KTM 390ত। আৰু মোৰ ল'ব মন আছিল ডিউক 390, চ' লৈ ল'লোঁ 400। আৰু বহুতে কয় কি KTM ভাল নহয়, KTM ভাল, চব বাইকে ভাল, কোনো বাইক বেয়া নাহে। কিন্তু যোনটো মানুহে চলাই সেই মানুহটোৰ ওপৰতো ডিপেণ্ড কৰে বাইকখন কেনেকুৱা হয়, বাইকখন কেনেকৈ কি কৰে, চ' সেই মানুহটোৰ ওপৰতো গোটেইখিনি ডিপেণ্ড হৈ যায়। আৰু বাইকখন হৈছে BS4, ভিডিঅ'ত কোৱা হোৱা নাছিল BS4 বুলি। বাইকখন BS4 হয়। আৰু কাৰোবাৰ যদি 125 BS6 আছে তেতিয়াহ'লে কমেণ্ট কৰা, যদি ৰিভিউ ভিডিঅ' লাগে, যদি কাৰোবাৰ যদি আছে তোমালোকে কমেণ্ট কৰা, মই ভিডিঅ' এটা বনাই দিম BS6 125 RCৰ। মই ইনষ্টাগ্ৰামত দিছিলোঁ, পল এটা দিছিলোঁ, তাতে চবেই ক'ল কি লাগে, বেছিভাগে লাগে বুলিয়ে ক'ল, যিহেতু সেইকাৰণে ভিডিঅ' এটা বনাই দিলোঁ মজাকৈ বাইকখনৰ। আৰু আপোনালোকে যদি অলপমান হাই CC চলায়, 390 বা 400 তেনেকুৱা 250 তেনেকুৱা যদি CCৰ বাইক চলায়, তেতিয়াহ'লে আপোনালোকে এইখন চলাই কিনে গম পাব। মানে কি হয়, এটা বস্তু প্ৰব্লেম হয়, যেতিয়া আপোনালোকে অভাৰটেক কৰিব যাব, যদি ইফালে এখন গাড়ী গৈ আছে বা ইফালে আপুনি গৈ আছে, যেতিয়া অভাৰটেক কৰিব কিনে যাব, অলপমান মানে ৰেচপন্সটো কম দিয়ে বাইকখনে, যিহেতু CCটো কম। বাকী গোটেই বাইকখন মজা হৈ আছে। আৰু বাইকখনে মোৰ লগৰটোক মাইলেজ দি আছে বোলে 50+। যদি হাইৱেত চলাই 50+, আৰু যদি চিটিত চলাই 34-35 মান দি আছে। সেইটো এটা ভাল কথা যে বাইকখন মজা, আপোনালোকে লুকছো পাই যাব, 125 CC হিচাপত আপোনালোকে স্পীডো পাই যাব, আৰু তেলৰ আপোনালোকে মাইলেজো পাই যাব। চ' এতিয়া তেল ভৰাব যাই আছোঁ এইখন বাইকত। চ' তেল ভৰা হৈ গ'ল কমপ্লিট, আৰু এতিয়া দিব গৈ আছোঁ বাইকখন। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাব। ভিডিঅ'টো দেখাব লগা সিমান একো এটা নাছিল, তথাপিও মই আপোনালোক যিহেতু ক'লোঁ ইনষ্টাগ্ৰামত দিছিলোঁ ভিডিঅ'টো লাগিব নে নাই, সিহঁতে চব বেছিভাগে ক'লে যে লাগিব বুলি, সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। KTM যেতিয়া ফাৰ্ষ্ট আহিছিল আৰু বাজাজে যিহেতু লৈ আহিছিল KTMক, সেই তেতিয়াৰ পৰা এতিয়ালৈকেতো পূৰা চব ফালে KTM হৈ গৈছে। আৰু নতুনকৈ কোনোবাই বাইক ল'লে KTM ল'ব বিচাৰে, কিন্তু KTMৰ এটা ফেন বেছটো অলপমান বেলেগ KTMৰ, সেইকাৰণে ভাল লাগে। আৰু KTMখন পাৰ্চনেলি মোৰো বহুত বেছি ভাল লাগে। আৰু RCখন মই যিহেতু অলপ শকত, অলপ ৰিষ্টত মোৰ বিষায়, সঁচা কথা ক'বলৈ গ'লে ৰিষ্টত অলপমান বিষায়, যিহেতু মোৰ ৱেইট আছে অকণমান। যদি আপোনালোকে যদি 60-70 কিলো হয়, তেতিয়াহ'লে ভালকৈ মজাকৈ আপোনালোকে চলাব পাৰিব। অ'কে, তো এইফালে আহি পাই গ'লোঁ ফাইনেলি, আৰু এইফালে মোৰ হালকক থৈ দিয়া আছে। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ত, নতুন ঠাইত। টিল দেন টাটা, বাই বাই। ইনষ্টাগ্ৰামৰ ID আহি আছে ইয়াতে, গৈ কিনে ফ'ল' কৰি দিব। বাই বাই।